কাৰণে দি দিলো। হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি চাম্বাৰ কেনেকৈ বনাই সেইটো দেখাম। নমস্কাৰ। আজি আমিতো অসমীয়াসকলে সদায় মচুৰ দালি মগু দালিয়ে বনাওঁ। আজি মই ৰহৰ দালি দি চাউথৰ ডিছ এটা বনাব ওলাইছো, সেইটোক কয় চাম্বাৰ বুলি। তো কেনেকৈ বনাম মই আপোনালোকক দেখাই আছো। প্ৰথমে দালিখিনি ধুই ললো, আধা ঘণ্টামান তিয়াই পেলাই ভালকৈ ধুই কুকাৰত দি দিছো। আৰু লগতে আমি ইয়াত দিম ভেজিটেবলবোৰ, আলু, ওলকবি কাটি দিছো, বিনছ কাটি দিছো, তাতে মূলা আৰু বেঙেনা কাটি দিছো, ইয়াতে দি দিছো। ইয়াতে বৰ্তমান একো দিব নালাগে, জলকীয়া এটাও দি দিলো। তাৰপিছত আমি অকণমান ইয়াত নিমখ দিম, হালধি অকণমান দিছো, জিৰা গুড়ি অকণমান আৰু চাম্বাৰ মছলা, কাৰণ আমি চাম্বাৰ বনামতো চাউথৰ চাম্বাৰ মছলা লাগিব। এই চাম্বাৰ মছলাটো মই এতিয়া ইয়াত কিনা ব্যৱহাৰ কৰিছো। চাম্বাৰ মছলাটো অৱশ্যে ঘৰতো বনাব পাৰি। পানী ইমানখিনি দি দিছো, আমি তেল অকণমান দি দিম। এতিয়া মই কুকাৰ বন্ধ কৰি দিছো। এইটো 3-4টামান চিটি মৰাৰ পিছত আমি এইটো অফ কৰিম। চাম্বাৰৰ কাৰণে কেইটামান আৰু বস্তু দৰকাৰ হয়। কেৰাহীত আমি অকণমান তেল দিছো। তেলখিনি গৰম হোৱাৰ পিছত মই অলপ জিৰা দি দিম। জিৰা দিয়াৰ পিছত এটা জলকীয়া আৰু অলপমান নাৰিকলটো অপচনেল হয়, যদি আপোনালোকে বিচাৰে তেন্তে দিব পাৰে, আৰু যদি নিবিচাৰে নিদিলেও একো নাই। পিঁয়াজ অকণমান কুটি দি দিছো। তাৰপিছত বিলাহী অলপ ডাঙৰ ডাঙৰকে কাটি ইয়াতে দি দিছো। ভালকে লাহে লাহে এইখিনি পেষ্ট কৰিম আমি মিক্সিত পিচি। এইখিনি অকণমান সময় হেৰি হোৱাৰ পিছতে মিক্সিত পিচিম। ইয়াত অকণমান নিমখ দি দিছো, যেন বিলাহীটো কমি যায়। এইখিনি ৰেডি কৰাৰ পিছত আমি সিজোৱা দালিখিনি দি দিম। তাৰপিছত চাম্বাৰ আমি আকৌ বেলেগকৈ বনাম। চাম্বাৰৰ কাৰণে মই ইয়াত থৈ দিছো আদাখিনি অকণ দিব লাগিব, কাৰণ এইখিনি পিচিব লাগিব ন। চাম্বাৰ মাৰিবৰ কাৰণে কাৰি পাত্তা নৰসিংহ পাত আৰু পিঁয়াজ আৰু সৰিয়হ অলপ দি দিম। এয়া মই দেখাম আপোনালোকক। এয়া বিলাহীখিনি কমিছেগৈ আৰু কমি হ'ল এইখিনি। তো এতিয়া এইখিনি মই গেছটো বন্ধ কৰি দিলোঁ। এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত আমি মিক্সিত পিচি দিম। এইখিনি মই এতিয়া মিক্সিলৈ ট্ৰান্সফাৰ কৰিছোঁ। অলপ ধনিয়া দি দিম, পানী মিহলাইছোঁ যেন পিচটো ভালকৈ খায়। এয়া এইখিনি আমাৰ পেষ্ট বনি ৰেডি হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে পেষ্টটো বৰ কালাৰ ধুনীয়া আহিছে, নাৰিকল দিছোঁ কাৰণে। ইয়াত আমি অলপ ধনিয়া গুড়া মিক্স কৰি দিছোঁ, কাৰণ কিয় ধনিয়া গুড়া গোন্ধটো বৰ ধুনীয়া হয়। ধনিয়া দিছোঁ, ধনিয়া গুড়াটো বৰ ভাল হয়। চাৰিটা চিটি হৈ গ'ল। এতিয়া আমি গেছ অফ কৰি দিছোঁ। চিটিটো যোৱাৰ পিছত আমি আকৌ চাম্বাৰ কেনেকৈ দিম এইখিনিত আৰু পেষ্টখিনি কেনেকৈ আনি মিলাম সেইটো আমি আপোনালোকক দেখাই আছোঁ। চাওক দালিখিনি কি ধুনীয়াকৈ সিজিছে, দেখিছে। এতিয়া আমি ইয়াত জ্বলাই পেলাই আমি যে পেষ্টখিনি ৰেডি কৰি থৈছিলোঁ সেই পেষ্টখিনি আমি ইয়াত দি দিম। উতলটো আহিলে তেতিয়া আমি দেখিছে খুব ধুনীয়া সুন্দৰ আহিছে গোন্ধ এটা।
এয়া কেৰাহীৰ তেল গৰম হৈ গ'ল আমি এটা চাম্বাৰখিনি ৰেডি কৰিম এতিয়া চাওক কালাৰটো কি সুন্দৰ আহিছে দেখিছে বস্তুখিনিও ধুনীয়াকৈ সিজি গৈছে খুব ধুনীয়া গোন্ধ এটা আহিছে আপোনালোকেও বনাই খাব মই ইমানখিনি সৰিয়হ দি দিছো এয়া নৰসিংহ পাত আছে দি দিছো মই নৰসিংহ পাত ধুই পেলাই অলপ শুকোৱা হিচাপত ফ্ৰিজত থৈ দিওঁ নষ্ট নহয় তেতিয়া শুকা পিঁয়াজখিনি ইয়াত দি দিলোঁ পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি অকণমান ভাজি থাকিম চেনি অকণমান দি দিছোঁ যেন টেষ্টটো আৰু অলপ বাঢ়ক সেইটো কাৰণে এইখিনি উতল আহিলে এইখিনিও আমাৰ গোল্ডেন হৈ গ'ল চেনিটো আপোনালোকে কমহে দিব মানে অকণমান জাষ্ট এতিয়া মই এইটো গেছটো বন্ধ কৰি ইয়াৰ দালিখিনি আমি ইয়ালৈ ট্ৰান্সফাৰ কৰি দিম লাহে লাহে দিব গৰম হৈ থাকিবতো সাউথৰ এইটো চাম্ভাৰ হয় তেওঁলোকে চাম্ভাৰটো ভাতৰ লগত আপোনালোকে খাব পাৰে ইডলি বনালে ইডলিৰ লগত খাব পাৰে পুৰি পৰঠা এয়া চবৰ লগতে খাব পাৰে গৰম গৰম ভাতৰ লগত খাবলৈ খুবেই সোৱাদ হয় লগতে পাপৰ এখন যদি আপোনালোকে ফ্ৰাই কৰি লয় আৰু ধুনীয়া হয় চাওক কি ধুনীয়া কালাৰ আহিছে দেখিছে আপোনালোকে যদি আৰু পাতল কৰিব বিচাৰে পাতল কৰিব পাৰে নহ'লে ইমানেই যথেষ্ট এইখিনি যে এটি দিয়াৰ পিছত এতিয়া উতল আহিব অলপ এক উতল অহাৰ পিছতে আমি বন্ধ কৰি দিম গেছটো তাৰপিছত আমাৰ চাম্বাৰ ৰেডি চাওক দালিখিনিৰ চাম্বাৰখিনি এক উতল আহিলেই এতিয়া আমি গেছটো বন্ধ কৰিম তাৰ আগতে কুটা ধনিয়াকণ ধুনীয়াকৈ গাৰ্নিছৰ কাৰণে দি দিলোঁ অলপ দিলে হ'ল ধনিয়া খাবলৈ আমাৰ ৰেডি হৈ গ'ল আপোনালোকে গৰম গৰম ভাতৰ লগত খাব পাৰিব এইটো ঠাণ্ডা দিনত বহুত ধুনীয়া হয় ঠাণ্ডা দিনৰ কাৰণে সাউথৰ চাম্বাৰৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব ভাল লাগিল বেয়া লাগিল তাৰপিছত ভিডিঅ'টো ভাল যদি লাগিছে তেন্তে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব থেংক ইউ